পূজা কৰি আছে সকলোৱে। হাই ফ্ৰেণ্ডছ, আমি বলবম গৈ আছোঁ। বলবম আমাৰ এই বৰুৱা ফ্ৰেণ্ডবিলাক ঘূৰি আছে। হাই ফ্ৰেণ্ডছ, আমি বলবম গৈ আছোঁ। ঢলাত আছোঁ, ঢলা শদিয়া। তো এতিয়া আমি বলবমত গৈ আছোঁ মোৰ ফ্ৰেণ্ডৰ লগত। আপোনালোকক বলবমত ইয়াত কি কি হয় ঢলাত আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকক। ইয়াত কি ধুনীয়াকৈ দোকান দিছে মানুহবিলাক, আৰু বলবমত ঢেৰ মানুহ আহিছে। এতিয়া বৰ্তমান মানুহ অকণমান কমিলে আছে, আপোনালোকক ঢেৰ মানুহ আছে দেখাই আছোঁ। আপোনালোকে ৰখি থাকক, ভিডিঅ'টো পুৰা মজা হ'ব। এই আমাৰ এই বৰুৱা ফ্ৰেণ্ডবিলাক ঘূৰি আছে, পুৰা এনজয় কৰি আছে, লগৰবিলাক ঘূৰি আছে। এয়া মানুহ পুৰা মজা এনজয় হ'ব। আপোনালোকে খালি ৰৈ থাকক, ভিডিঅ'টো চাই থাকক। বলবম এয়া কিমান ধুনীয়াকৈ দোকান দিছে মানুহবিলাকে। বলবম এয়া আমাৰ বলবমত আমাৰ ছাৰহঁতে ডিউটি মাৰি আছে পুৰা ধুনীয়াকৈ। এয়া গুৰুজী ছাৰহঁতে পুৰা ডিউটি মাৰি আছে আমাৰ বলবমত। এয়া আমাৰ মুৰা ডাঙৰীয়া পুৰা বলবম মাৰি গৈ আছে। পানী খুৱাই আছে ছোৱালীজনী, সৰু ছোৱালীজনীয়ে সকলোৱে পানী দি আছে বলবমত অহা মানুহবিলাকক। এয়া সৰু ছোৱালী, পুৰা সৰু ল'ৰা বলবম লাগিছে সিহঁতৰ তাত। এয়া ঢলা, এইটো বহুত ধুনীয়া মন্দিৰ, আপোনালোকে আহিব চাবলৈ। এয়া আমি ঢলা বজাৰ পালোঁ। এখন ঢলা মেইন টাউন, ঢলা বজাৰ হয়। ঢলা বজাৰৰ পৰা অকণমান আগত গৈ আছে য'ত মানুহবিলাকে গা ধুব, তাৰপৰা পানী ল'ব, তাৰপৰা পানী লৈ গৈ তিনিচুকীয়া শিৱধাম আছে, শিৱধামত পানীখিনি ঢালি দিব। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈ। বল পুৰা বলবমত গৈ আছে। ঢলা বজাৰ এইখন, আপোনালোকে চাই থাকক। মহাদেৱে হাৰিছে, এইটো নিজকে দাবী কৰে মহাদেৱ বুলি। সি নিজকে সি নিজকে মানে ভগৱান ৰূপে ভাবে। মই ভগৱান এতিয়া এই ভগৱানটো আকৌ ভগৱানক লগ কৰিব গৈ আছে। গীতাত লিখা আছে প্ৰতিটো আত্মাই ভগৱান, তেন কি মই আত্মা নাই নেকি? সেই ভগৱানটো ভক্তবিলাকক মানে সান্তনা দিব গৈ আছে। সেই দিব যাওঁ তথাস্তু। এয়া আমি আহি একদম বলবমৰ স্থানখিনি আহি পাইছোঁ, য'ত বলবম হৈ আছে, য'ত পূজা কৰি আছে। কেমেৰা বলবম য'ত পূজা কৰি আছে তাত আহি পাইছোঁ। এইবিলাক দোকান। এয়া আমি বলবম আহি পালোঁ, যিখিনি জেগাত পূজা কৰি আছে। নদীৰ ঘাট, এয়া নদীৰ ঘাটত সকলোৱে পূজা কৰি আছে, ভগৱানক প্ৰে কৰি আছে। তাতে সকলো পূজা কৰি আছে, কিমান ধুনীয়াকৈ পূজা কৰে মই দেখাই আছোঁ আপোনালোকক। আপোনালোকে ভালদৰে চাব, আপোনালোকেও প্ৰে কৰক ভগৱানৰ ওচৰত, আপোনালোকৰ যাতে জীৱনটো সুখৰ হয়। মোৰো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ময়ো, যাতে আপোনালোকৰ জীৱনবোৰ সুখৰ হয়, সুখত থাকে, সদায় হাঁহি মাতি থাকিব পাৰে। এয়া পূজা কৰি আছে সকলোৱে, চব পূজা কৰাত ব্যস্ত। এইপিনেও পূজা কৰি আছে সকলোৱে, চব পূজাত ব্যস্ত, কোনোবা গা ধোৱাত ব্যস্ত। সকলো পূজা কৰাত ব্যস্ত হৈ আছে। সৰু কৰি পেলালে মানুহ একো নাই না, এপাক চলাচোন নাই। আমি ইয়াৰ পৰা ভিডিঅ' এটা বনাইছোঁ। SDRF বাহিনী কোনোবা নদীত ডুব গ'লে মানে বচাবৰ কাৰণে। ৱাও, 360 মাৰি আছে SDRF-এ।
চাই থাককচোন আপোনালোকে। ইয়াক চিনি পাইছে নাই? চিনি পাব, আমাৰ লগত গৈছিল ন ফুৰিব। ভঙা দলং অলপ ফুৰি আহিলোঁ। আছিলোঁ যে খালি দামবিলাক মানে প্ৰস্তাৰৰ নিচিনা কথা জমা এয়া আমি বলবম চাই আহিলোঁ। এতিয়া আমি ঘৰত গৈ আছোঁ, ঘৰ পাম আৰু। যাওঁতে যে মই মন্দিৰটো দেখাইছিলোঁ, এই মন্দিৰটো কেনেকুৱা লাগিল বলবম চাই আপোনালোকে ক'ব। এতিয়া মানুহ বেছি অহা নাই, এনেই অন্যবাৰ ঢেৰ মানুহ হয়, এইবাৰ অকণমান মানুহ কমিছে। ভিডিঅ'টো চাই কিনে শেষত ক'ব কেনেকুৱা লাগিল, কমেণ্ট কৰি কৈ দিব। বলবম চাই ঘৰ আহি পালোঁ, এতিয়া সকলোকে বাই বাই, টাটা।